নমস্কাৰ বন্ধুসকল আপোনালোকে চাই আছে হাউ টু আছামিজ ইউটিউব চেনেল বন্ধুসকল আজি মই এটা নতুন ৰিক্ৰুটমেন্টৰ বিষয়ে এই ভিডিঅ'টোত আলোচনা কৰিম নতুন ৰিক্ৰুটমেন্টটো আহিছে ফকৰুদ্দিন আলী আহমেদ মেডিকেল কলেজ এণ্ড হস্পিটালৰ পৰা এইটো এপ্লাই কৰিবলৈ আপোনাৰ কি লাগিব এডুকেশ্যন কোৱালিফিকেশ্যন কিমান চেলাৰী বাদে সকলো ডিটেইলছ এই ভিডিঅ'ত জনোৱা হ'ব ভিডিঅ'টো সকলোকে চাব আৰু এনে ধৰণৰ ভিডিঅ' আগলৈ চাই থাকিবৰ বাবে আপোনালোকে যদি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰে তেনেহলে সাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো দবাই অল সিলেক্ট কৰিব বন্ধুসকল এই যেটো পোষ্ট আহিছে এইটো দুটা পোষ্ট আহিছে এটা হৈছে ফিল্ড এসিস্টেন্ট ইয়াত চাৰিটা পদ আছে আৰু ইয়াত এডুকেশ্যন কোৱালিফিকেশ্যন হৈছে গ্ৰেজুৱেটেড হ'ব লাগিব যিকোনো ইউনিভাৰ্চিটিৰ দ্বাৰা কম্পিউটাৰ সাৰ্টিফিকেট থাকিব লাগিব এক বছৰত আৰু এইটোত আপোনাৰ স্যালাৰি হ'ব 18000 টকা আৰু দ্বিতীয় পোষ্টৰ নাম হৈছে ডাটা এন্ট্ৰি অপাৰেটৰ পোষ্টটো আহিছে দুটা পোষ্ট আহিছে এডুকেশ্যন কোৱালিফিকেশ্যন একে আগৰটোৰ দৰে গ্ৰেজুৱেচন কৰা হ'ব লাগিব আৰু কম্পিউটাৰ সাৰ্টিফিকেট থাকিব লাগিব এইটো দৰমহা হৈছে 17000 ইন্টাৰভিউটো হ'ব 20 নৱেম্বৰ তাৰিখে 20 নৱেম্বৰৰ ইন্টাৰভিউটো হ'ব 11টা বজাত আৰু ইন্টাৰভিউ হ'ব কলেজ বিল্ডিং ফকৰুদ্দিন আলী আহমেদ মেডিকেল কলেজ এণ্ড হস্পিটাল বৰপেটা আৰু অধিক তথ্যৰ বাবে মই তলত এটা ডেসক্ৰিপচনত লিংক দিম সেইটো যাই আপোনালোকে অধিক তথ্যৰ বাবে চাব পাৰে ভিজিট কৰিব পাৰে আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ